ভিক্টোরিয়া মেধি মোবাইল নাম্বার এইটো STP ভিক্টোরিয়া মেধিৰে আজো ককা মহলা কোচ নিশ্চয় তেখেতৰ হাতত তেখেতৰ প্ৰমাণপত্ৰখন আছে ট্ৰাইবেল সংঘই প্ৰদান কৰা নিশ্চয় জনজাতীয় মূলৰ কাষ্ট চাৰ্টিফিকেটখন আছে থাকিব লাগিব আপোনালোকে এটি বিচাৰ কৰক মোদাহী জনগোষ্ঠী তেখেতসকলক তথ্য সহকাৰে কিছুমান কথা ক'বলৈ মই অনুৰোধ জনাইছোঁ সন্মানীয় মোৰ শ্ৰদ্ধাৰ আমি নিমন্ত্ৰণ কৰি অনা সাংবাদিক বন্ধুসকল আৰু লগতে আমাৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় সম্পাদক সভাপতিকে ধৰি বিভিন্ন বিষয়ববীয়াসকলক মই লগত লৈ আজি এই পবিত্ৰ স্থানত উপস্থিত হ'ব লগা কাৰণটো হ'ল আজি দুই এদিনৰ পৰাই যি ভিক্টোৰিয়া মেধি লৈ যিটো চৰ্চা এটা চলি আছে সেই চৰ্চাটোৰ ওৰ ফেলাবলৈ বুলি ভাবি আমি আজি আপোনালোকক আমি এই স্থানত নিমন্ত্ৰণ কৰি আনিছোঁ এতিয়া কথাটো হ'ল ভিক্টোৰিয়া মেধি তেখেতৰ দেউতাক অনিল মেধি আৰু তেখেতৰ দেউতাক হ'ল সুৰেন মেধি অৰ্থাৎ শ্ৰীৰাম দাস 1965 চনৰ ভোটাৰ লিষ্টত যিটো আমি পাইছোঁ সেইটোত আছে শ্ৰীৰাম দাস আৰু তেখেতৰ দেউতাক হ'ল শ্ৰীৰাম দাসৰ দেউতাক হ'ল মহলা ৰাম দাস আমি এইখিনি তেখেতৰ 1965 চনৰ ভোটাৰ লিষ্টত পাইছোঁ এতিয়া কথা হ'ল ভিক্টোৰিয়া মেধিয়ে নিজকে দাবী কৰি আছে যে তেখেত এজন সম্পূৰ্ণ জনজাতীয় মূলৰ অৰ্থাৎ STP বুলি নিজকে চাৰ্টিফিকেট এখন তেখেতৰ হাতত হয়তো আছে নাথাকিলে হয়তো প্ৰয়োগ নকৰিল হয় কিছুমান জাগাত গতিকে আমি দেখিছোঁ কিছুমান জাগাত তেখেতে STP বুলি উত্থাপন কৰা গতিকে আমি জানো যে সঠিকভাৱে তেখেত আচলতে আমাৰ গাঁৱত আমি জন্ম নোহোৱাৰ পৰা তেখেতসকলৰ পৰিয়ালটো আছে আৰু আমি যিখিনি জানো তেখেতসকল হৈছে প্ৰপাৰলি তামোলপুৰ অঞ্চলৰ কালাকচি পূব কালাকচি গাঁৱৰ পৰা আহি আমাৰ অদলাত তেখেতৰ অৰ্থাৎ আমাৰ ঘৰুৱা ভাষাত ক'বলৈ গ'লে আইতাক আটা যে সুৰেন দাস আমাৰ ইয়াতে ঘৰ যোৱা হিচাপে আছিল আৰু সেই সুৰেন দাসৰে বংশবৃক্ষ হ'ল ভিক্টোৰিয়া মেধি এতিয়া কথাটো হ'ল তেখেতসকলে নিজকে দাবী কৰি আছে যে তেখেতসকল সম্পূৰ্ণভাৱে জনজাতীয় মূলৰ লোক হয় আমি যিখিনি তথ্য সম্বলিতভাৱে আমি পাইছোঁ তেখেতসকলৰ আমি সৰজমিন এটা তদন্ত কৰিছিলোঁ যে শ্ৰীৰাম দাস আমাৰ ইয়াতে তেখেতসকলৰ আৰু এটি বংশ আছে সেইটো হ'ল আনন্দৰাম দাস আৰু তেখেত কিন্তু আমাৰ অদলাৰে নিবাসী আৰু আনন্দৰাম দাসৰ ভাগ হ'ল মহেন্দ্ৰ দাসৰ পুত্ৰ হ'ল তিলক দাস আৰু তিলক দাসৰ যিখন কাষ্ট চাৰ্টিফিকেট অৰ্থাৎ জাতীয় প্ৰমাণপত্ৰ আপোনালোকৰ সন্মুখত মই দাঙি ধৰিছোঁ গতিকে সেই তথ্যখিনি আমাৰ হাতত সম্পূৰ্ণ আছে এইখন হ'ল তিলক দাসৰ কাষ্ট চাৰ্টিফিকেট তেখেত সম্পূৰ্ণ কোচ ৰাজবংশী বুলি কাষ্ট চাৰ্টিফিকেট গ্ৰহণ কৰি বৰ্তমানত তেখেতৰ লগতে তেখেতৰ আটাইবোৰ পৰিয়ালে অৰ্থাৎ কালাকচি গাঁৱৰ কাষ্ট চাৰ্টিফিকেট বৰ্তমান আমাৰ কোচ ৰাজবংশী কাষ্ট চাৰ্টিফিকেট ব্যৱহাৰ কৰি আছে OBC গতিকে সেই একেটা পৰিয়ালৰে যদি আমি চাব যাওঁ তেখেতসকলৰ যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰত আমি দেখিছোঁ যে তাৰমানে সম্পূৰ্ণভাৱে তেখেতসকলৰ পৰিয়ালটোৰ মই একদম বংশবৃক্ষৰ পৰা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ 234 নম্বৰ পাত্তাত আছে যে তাৰমানে 80 নম্বৰত গোটেইখিনি তেখেতসকলৰ পৰিয়ালবৰ্গৰ নাম ইয়াত সন্নিৱিষ্ট হৈ আছে 1 নম্বৰতে চাব আপোনালোকক মই কৈ আছোঁ অৰ্থাৎ 4টা প্ৰজন্ম
4th জেনেৰেশ্যন কেনেকৈ আহিছে? মহলাৰাম দাসৰ পুত্ৰ মহেন্দ্ৰ দাস, মহেন্দ্ৰ দাসৰ পুত্ৰ আনন্দৰাম মহেন্দ্ৰ দাসৰ ভায়েক আনন্দৰাম দাসৰ ভায়েক সুৰেন দাস। আৰু যিজন সুৰেন দাস আমাৰ অদলাত সুৰেন দাস হিচাপে জনাজাত, আৰু কালাকুছিত সেইজন ব্যক্তিয়ে শিৰৰাম দাস বুলি জনাজাত। এতিয়া কথাটো হ'ল মহেন্দ্ৰ দাসৰ আৰু আনন্দৰাম দাস আৰু শিৰৰাম দাস তেখেতসকলৰ পিতৃ, তেখেতসকলৰ মাটিৰ যিখন জবানবন্দী আৰু যিখন 65ৰ ভোটাৰ লিষ্টত আমি পাইছোঁ যে মহলাৰাম দাস, আৰু মাটিৰ যিখন প্ৰমাণপত্ৰ জবানবন্দী সেইখনত আছে মহলাৰাম কোচ, মহলা কোচ। তেখেতসকলৰ এনেকুৱা এখন নথি আমি এতিয়ালৈকে দেখা নাই কত, যিখনত তেখেতসকলৰ মদাহী বুলি উল্লেখ আছে। কত আমি আজিলৈকে এই মুহূৰ্তলৈকে তেখেতসকলৰ কোনো এখন নথি পত্ৰত তেখেতসকলৰ জাতিগত প্ৰমাণপত্ৰ হিচাপে মদাহী বা চাপকাছ ৰাভা হিচাপে আমি কত লেখা দেখা নাই। এতিয়া কথা হ'ল, কিন্তু তথাপি তেখেতসকলে যিখিনি কৰি আছে বৰ্তমান পৰ্যায়ত, যি আগৰ আজি কিছুদিন আগত যিটো এটা বাইট ওলাইছিল, কি কৰিছে কি কৰা নাই আমি সেইবিলাক চাব লগা আমাৰ প্ৰয়োজন নাই। আমি দেখা পাইছোঁ যে পৰহি অৰ্থাৎ যোৱা পৰহি তেখেতসকলৰে সন্মানীয় কিছুমান ব্যক্তি অৰ্থাৎ মদাহী জনগোষ্ঠীৰ লোক, তেখেতসকলে মদাহী ছাত্ৰ সন্থা আৰু মদাহী সন্মিলনী, মই তেখেতসকলক সন্মান জনাই এটা কথা ক'ব বিচাৰিছোঁ, তেখেতসকলে যিটো আমাৰ জাতিগতভাৱে আমাক যিটো অপমান কৰিছে, আমাৰ কোচ ৰাজবংশী মানুহখিনিক যিটো অপমান কৰিছে, সেই কথাখিনি আমি কেতিয়াও কিন্তু আমি গ্ৰহণযোগ্যভাৱে ল'ব পৰা নাই। কাৰণ তেখেতসকলৰ হাতত সঠিক তথ্যবিহীন কিছুমান কথা কৈছে। তেখেতসকলে কৈছে যে শিৰাৰাম দাস অৰ্থাৎ সুৰেন দাস উত্তৰ কোচিৰ পৰা অহা বুলি কৈছে। এইটোতো একদম সাংঘাতিকভাৱে মিছা কথা। তেখেত আহিছিল সম্পূৰ্ণ তামোলপুৰৰ লগতে লাগা জাগা একদম লাগি আছে পূব কালাকুছি, আৰু সেই গাঁওখনৰ মানুহখিনি আমি জানাত গোটেইখিনি সম্পূৰ্ণ কোচ ৰাজবংশী আৰু কিছু সংখ্যক শৰণীয়া মানুহ। আৰু তেখেতসকলৰ পৰিয়ালৰ ভাষ্য অনুযায়ী আমি গম পাইছোঁ, আৰু তেখেতসকলৰ আমি পৰিয়ালৰ একেবাৰে মুৰব্বী ব্যক্তিৰ আমি ভিডিঅ' ক্লিপো আনিছোঁ, আমাৰ হাতত সেইটো আছে। গতিকে আপোনালোকক মই দেখালোঁ যিখিনি দেখাব লাগে, এইখন আপোনালোকে চাই লওক। এইখন 1965ৰ ভোটাৰ লিষ্ট। আৰু ইয়াতে চাব আপোনালোকক মই দি আছোঁ, এইখন 2005ৰ ভোটাৰ লিষ্ট। ইয়াত আমাৰ অদলাৰ অনিল মেধিৰ প্ৰপাৰলি ইয়াত আছে গোটেইখিনি। আপোনালোকক যদি লাগে মই দি দিব পাৰোঁ। আৰু আপোনালোকক মই দি আছোঁ, ইয়াত আছে অনিল মেধিৰ মাতৃ পদ্মা ৰাজবংশী, স্বামী বিচিত্ৰ ৰাজবংশী। এইটো বাৰু বেলেগ চেপ্টাৰ, এইটো আমি নাযাওঁ। সেইটো আৰু মাটিৰ যিখন জবানবন্দী আপোনালোকক মই দেখুৱাই আছোঁ, ইয়াত আছে। আপোনালোকে ভালকে চাই লওক, ফটোটো মাৰক। এইটো মহলা কোচ, পাট্টা নম্বৰ 234। এইটো চাওক, মহলা কোচ, কালাকুছি, পূব কালাকুছি। কেনেকৈ তেখেতসকলে নিজকে দাবী কৰি আছে যে আজিও তথ্যবিহীনভাৱে। মই মদাহী জনগোষ্ঠীৰ সন্মানীয় ব্যক্তিসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আৰু ভৱিষ্যতে তেনেকুৱা কোনো এটা জাতিক অপমানসূচক কথা নক'ব তথ্যবিহীনভাৱে। আপোনালোকে সঠিক প্ৰমাণ কৰক। যদি আপোনালোকৰ হাতত তথ্য আছে তেখেতসকলে সঁচাকৈ উত্তৰ কোচিৰ পৰা আহিছিল নে কালাকুছিৰ পৰা আহিছে, আমি যিখিনি দিব লগা তথ্য আমি দিলোঁ। এইটো চাওক, মহলা কোচ, সন্মানীয় অনিল মেধিৰ দেউতাকৰ দেউতাক, সুৰেনৰ দেউতাক মহলা কোচ। চাই লওক এইটো। পৰিয়াল ভিক্টোৰিয়া মেধিৰ জনজাতি চাৰ্টিফিকেট আছে নে নাই সেইটো আমি ক'ব নাযাওঁ, কিন্তু তেখেতক কিছুমান কামত ব্যৱহাৰ কৰা আমি দেখা পাইছোঁ যে ভিক্টোৰিয়া মেধি, এইটো চাওক ইয়াত আছে। মুখেদি কথা ক'লে নহ'ব, কাগজ অবিহনে কথা নহয়, তথ্য লাগে। এই চাওক, এইটো ভিক্টোৰিয়া মেধি, মোবাইল নাম্বাৰ এইটো STP। ভিক্টোৰিয়া মেধিৰে আজো ককা মহলা কোচ। আপোনালোকে এইটো বিচাৰ কৰক। মই সেইকাৰণে বাৰ বাৰ কৈছোঁ, যিখিনি সন্মানীয় ব্যক্তি
আমাৰ মদাহী জনগোষ্ঠীৰ তেখেতসকলক তথ্য সহকাৰে কিছুমান কথা ক'বলৈ মই অনুৰোধ জনাইছো। দেখিছে নিশ্চয় তেখেতৰ হাতত তেখেতৰ প্ৰমাণ পত্ৰখন আছে, কাষ্টৰ প্ৰমাণ পত্ৰখন আছে, অৰ্থাৎ ট্ৰাইবেল সংঘই প্ৰদান কৰা নিশ্চয় জনজাতীয় মূলৰ কাষ্ট চাৰ্টিফিকেটখন আছে, থাকিব লাগিব। আৰু নহ'লে দেউতাকৰ লিংক অবিহনেতো কাষ্ট চাৰ্টিফিকেট এখন নাপায়। নিশ্চয় অনিল মেধিৰো STP বুলি STৰ চাৰ্টিফিকেট নিশ্চয় থাকিব লাগিব। আৰু মই এই চেগতে আমাৰ যি ওপৰ মহলত থকা আমাক যাৰ দ্বাৰা আমি পৰিচালিত হওঁ, অৰ্থাৎ মোৰ সন্মানীয় আমাৰ বাক্সা জিলাৰ মচলপুৰ সদৰৰ সন্মানীয় উপায়ুক্ত মহোদয়ক আৰু লগতে আমাৰ ট্ৰাইবেল সংঘৰ যিখিনি বিষয়ববীয়া, সন্মানীয় বিষয়ববীয়া, তেখেতসকলক মই এটা অনুৰোধ জনাওঁ, আমাৰ সমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা তেখেতসকলে যাতে অন্ততঃ ভিক্টোৰিয়া মেধিৰ জনজাতীয় মূলৰ যিখন পৰিচয় পত্ৰ অৰ্থাৎ কাষ্ট চাৰ্টিফিকেটখন যাতে পুনৰীক্ষণ একবাৰ কৰে, তাৰে কাৰণে মই সন্মানীয় DC মহোদয়ৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু ট্ৰাইবেল সংঘক ধন্যবাদ। গতিকে এইখিনি তথ্য দিয়াৰ কাৰণে আপোনালোকক মই আজি ইয়াত নিমন্ত্ৰণ কৰি আনিছিলোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব। আৰু পিছত যদি আৰু তেনেকুৱা কিবা পৰ্যায় আহে, আমি সম্পূৰ্ণ তথ্য যোগাৰ ধৰিবলৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি আমি চলাই যাম। আৰু বিভাগীয় কৰ্তৃপক্ষকো আমি মানে DC ছাৰক আৰু এইফালে ট্ৰাইবেল সংঘক আমি আমাৰ তৰফৰ পৰা আজি বা কালিৰ ভিতৰতে আমি এখন পত্ৰ যোগে আবেদন জনাম।